বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান জিকে। ৱৰ্ল্ড ৱাটাৰ ডে পালন কৰা হয় 22 মাৰ্চ তাৰিখে প্ৰতি বছৰে। ৱৰ্ল্ড ৱাটাৰ ডে 22 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট আছে স্পট অথৰিটি অফ ইণ্ডিয়াৰ চেয়াৰমেন ASAI। সম্পূৰ্ণ নামটো হ'ল স্পট অথৰিটি অফ ইণ্ডিয়া, চেয়াৰমেন হ'ল নীলম কাপুৰ। জানিবলগীয়া কথা আমাৰ সকলোৰে। বৈদ্যুতিক বাল্বত কি গেছ ভৰোৱা থাকে? বৈদ্যুতিক যোনবোৰ বাল্ব আমি ঘৰত ব্যৱহাৰ কৰোঁ সেইবোৰত থাকে অৰ্গান নামৰ এবিধ গেছ ভৰোৱা থাকে। নেক্সট আছে বন্ধন বেংক। যোনটো বন্ধন বেংক আজিকালি প্ৰায় গাঁও চহৰতে এই বেংকৰ পৰা মহিলাসকলে লোন লোৱা দেখা যায়। গোট বুলি সাধাৰণতে আমি কওঁ। ইয়াৰ বন্ধন বেংকৰ CEO হ'ল চন্দ্ৰশেখৰ ঘোষ। নেক্সটত আছে নীতি আয়োগৰ সম্পূৰ্ণ নাম। নীতি আয়োগৰ অধ্যক্ষ, নীতি আয়োগৰ CEO আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নীতি আয়োগৰ সম্পূৰ্ণ হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, আৰু ইয়াৰ নীতি আয়োগৰ অধ্যক্ষ হ'ল আমাৰ PM নৰেন্দ্ৰ মোদী। CEO হ'ল অমিতাভ কান্ত, নীতি আয়োগৰ CEO। নেক্সট আছে ইয়াৰ মুখ্য কাৰ্যালয়, নীতি আয়োগৰ মুখ্য কাৰ্যালয় নিউ দিল্লীত অৱস্থিত আৰু এইটো কাৰ্যকৰী কৰা হৈছিল জানুৱাৰী 1, 2015 পৰা। নেক্সটত আছে দ্য পোষ্টেল চাৰ্কেল আছাম ৱাজ ক্ৰিয়েটেড। অসমৰ ডাক ব্যৱস্থা কেতিয়াৰ পৰা স্থাপন কৰা হৈছিল বা কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন নম্বৰ এত আছে 1872, বিত আছে 1873, অপশ্যন নম্বৰ চিত আছে 1874 আৰু অপশ্যন নম্বৰ ডিত আছে 1875। তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1873 চনত। নেক্সট আছে বাইশখু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইবেল। কি জনজাতিৰ দ্বাৰা বাইশখু উৎসৱটো পালন কৰা হয়? ইয়াত অপশ্যন নম্বৰ এ আছে বড়ো, বিত আছে কাৰ্বি, চিত আছে ৰাভাছ আৰু অপশ্যন নম্বৰ ডিত আছে গাৰোছ। বাইশখু ফেষ্টিভেল উৎসৱটো পালন কৰে ৰাভা জনজাতিয়ে, ৰাভাছ। নেক্সট আছে ভাৰত সে সম্বন্ধিত সামান্য জ্ঞান। ভাৰতৰ লগত সম্পৰ্কিত হয় কিছুমান জেনেৰেল নলেজ। ऑप्शन नंबर 1 नंबर क्वेश्चन আছে भारत की उत्पत्ति का संबंध प्राचीन काल के किस प्रजाति राजा से है? ভাৰতৰ উৎপত্তিৰ সম্বন্ধ প্ৰাচীন কালৰ কোনজন ৰজাৰ লগত আছে নিম্নলিখিত? অপশ্যন নম্বৰ এত আছে মহাৰাণা প্ৰতাপ, বিত আছে চন্দ্ৰগুপ্ত মৌৰ্য, চিত আছে ভাৰত চক্ৰৱৰ্তী আৰু অপশ্যন নম্বৰ ডিত আছে অশোক মৌৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভাৰত চক্ৰৱৰ্তী। नेक्स्ट আছে অপশ্যন নম্বৰ 2 আছে ভাৰত का सबसे बड़ा शहर। ভাৰতৰ সকলোতকৈ ডাঙৰ চহৰখন কোনটো? অপশ্যন নম্বৰ এ আছে মুম্বাই, বিত আছে কলকাতা, চিত আছে দিল্লী আৰু অপশ্যন নম্বৰ ডিত আছে মাদ্ৰাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মুম্বাই। নেক্সট আছে ভাৰত का सबसे बड़ा राज्य कौन है? প্ৰথমত আছিল ভাৰতৰ सबसे बड़ा চহৰ আৰু এতিয়া আছে ৰাজ্য। অপশ্যন নম্বৰ একত আছে উত্তৰ প্ৰদেশ, দুইত আছে বিত আছে মহাৰাষ্ট্ৰ, চিত আছে ৰাজস্থান আৰু অপশ্যন নম্বৰ ডিত আছে মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰাজস্থান। নেক্সট আছে ভাৰত মে কুল কিতনে ৰাজ্য? ভাৰতত মুঠত কিমানটা ৰাজ্য আছে? অপশ্যন এত আছে 28টা, অপশ্যন বিত আছে 29টা, অপশ্যন নম্বৰ চিত আছে 36টা আৰু অপশ্যন নম্বৰ ডিত আছে 15টা। यार शुद्ध उत्तर हल ऑप्शन नंबर बी 29टा। नेक्स्ट है भारत का सबसे लंबी नदी कौन है क्या है? भारत के सबसे लंबी आते हैं गंडकी, कोसी, ब्रह्मपुत्र, गंगा। यह शुद्ध उत्तर ऑप्शन नंबर डी गंगा। भारत सबतকৈ দীঘলীয়া নদী হল গংগা।
नेक्स्ट আছে भारत का सबसे छोटी नदी कौन सा है? ভাৰতৰ सबसे छोटी সৰু নদী অপশ্যন নম্বৰ এত আছে ব্ৰহ্মপুত্ৰ, বিত আছে গোমতী, চিত আছে গংগা আৰু ডিত আছে চম্বল। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰ, কিন্তু ভাৰতৰ সকলোতকৈ সৰু নদী। नेक्स्ट আছে भारत का सबसे ऊंची मीनार कौन सा है? বা सबसे ওখ ঠাই ওখ কিল্লা কোনটো আছে? ইয়াতে অপশ্যন নম্বৰ এত চাৰ মিনাৰ, অপশ্যন নম্বৰ বি আছে কুতুব মিনাৰ, চিত আছে ঝুলতা মিনাৰ আৰু ডিত আছে শাহিদ মিনাৰ। ইয়াৰ উত্তৰটো শুদ্ধ হ'ব অপশ্যন নম্বৰ বি কুতুব মিনাৰ। नेक्स्ट আছে भारत के सबसे लंबा बांध कौन सा है? ভাৰতৰ সকলোতকৈ দীঘলীয়া বান্ধ কোনটো? অপশ্যন নম্বৰ একত আছে ভাখণ্ডা বান্ধ, বিত আছে ইন্দিৰা সাগৰ বান্ধ, ডিত আছে হীৰাকুণ্ড বান্ধ আৰু ডিত আছে নাগাৰ্জুন সাগৰ বান্ধ। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি হীৰাকুণ্ড বান্ধ। হীৰাকুণ্ড বান্ধ হ'ল ভাৰতৰ সবতকৈ দীঘলীয়া বান্ধ। নেক্সট আছে ভাৰত কা सबसे लंबी সুৰুং, ভাৰতৰ সকলোতকৈ দীঘলীয়া গুফা। ইয়াৰ অপশ্যন নম্বৰ এ আছে হেহতাক সুৰুং, বিত আছে জৱাহৰ সুৰুং, চিত আছে মালিগুণ্ডা সুৰুং আৰু ডিত আছে কামশেট সুৰুং। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি জৱাহৰ সুৰুং। অপশ্যন নম্বৰ বি জৱাহৰ সুৰুং। নেক্সট আছে भारत का सबसे ऊंची मूर्ति, ভাৰতৰ সকলোতকৈ ওখ মূৰ্তি বা দীঘল মূৰ্তি কি? হৰমন্দিৰ সাহিব। অপশ্যন নম্বৰ বিত আছে হাম্পি, অপশ্যন নম্বৰ চিত আছে নালন্দা আৰু অপশ্যন নম্বৰ ডিত আছে গোমতেশ্বৰ। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গোমতেশ্বৰ। নেক্সট আছে সো ফ্ৰেণ্ড আজিলৈ ইমানেই। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে লাইক আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেল নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই।